বাবা বাবা কি হ'ল? কিবা সমস্যা? বাবা মোৰ 12টা ল'ৰা ছোৱালী। ছোৱালী 7জনীৰ বিয়াটো হ'লেই, ল'ৰা 4টাৰো বিয়াটো হ'ল, কিন্তু আটাইতকৈ সৰু ল'ৰাটোৰ এতিয়ালৈকে বিয়াখনেই হোৱা নাই। ছোৱালীৰ কথা ক'লেও কিবা বেয়া পাই গুচি যায়। কিবা এটা কৰক বাবা। ল'ৰাটোৰ বয়স কিমান? 19 বছৰ বাবা। নহ'ব, 22 বছৰ নোহোৱালৈকে আপুনি ল'ৰাটো বিয়া পাতিব দিব নোৱাৰে। হে বাবা, এলাখন কথা বাদেই দিছোঁ আৰু। মাইকীজনীও 12টা সন্তান জন্ম দিওঁতে মৰিয়ে থাকিল। ময়ো আৰু কোনদিনা যাওঁ একো ঠিকেই নাই। সেয়েহে ল'ৰাকেইটাৰ বিয়াখন খাই যাওঁ বুলি ভাবিছোঁ আৰু। ঠিক আছে, আপোনাৰ সমস্যাটো মই গম পাইছোঁ। ল'ৰাটো মোবাইল ব্যৱহাৰ কৰেনে? কৰে বাবা। কি মোবাইল ব্যৱহাৰ কৰে? এই গান শুনিব পৰা মোবাইল এটা আছে, যোৱা মাহত ময়ে কিনি দিছিলোঁ। নহ'ব, আপুনি তাক এটা 4G এণ্ড্ৰইড মোবাইল দিয়ক আৰু লগতে ইমেইল একাউণ্ট এটা খুলি দিয়ক। হ'ব বাবা। আৰু লগতে ফেচবুক একাউণ্ট এটা খুলি দিয়ক ল'ৰাটোৰ নামত। হ'ব বাবা। আৰু লগতে বিউটি প্লাছ নামৰ এপটো ইনষ্টল কৰি দিব লাগিব, যিটোৰ সহায়ত আমি গোবৰৰ নিচিনা ফটোবোৰো আমি ধুনীয়াকৈ সজাব পাৰোঁ। হ'ব বাবা। আৰু ফেচবুক আৰু হোৱাটছআপ মেছেঞ্জাৰটো ইনষ্টল কৰি দিব লাগিব। আৰু ফেচবুকত সদায় একোখন ধুনীয়া ধুনীয়া ফটো আপলোড কৰিব লাগিব। আৰু চবতছে মষ্ট ইম্পৰ্টেণ্ট কথা, আপুনি তাৰ এখন জিঅ' চিম দিব লাগিব, য'ত আনলিমিটেড ডাটা আৰু আনলিমিটেড কল পোৱা যায়। হ'ব বাবা। যদি এই 1 মাহ পাছত আপোনাৰ ঘৰত বোৱাৰী আহি নাপায়, তেতিয়া এই দাখনেৰে মই জিভা কাটি দিব। হ'ব বাবা, তেনেহ'লে আজিলৈ আহিছোঁ। হ'ব, আয়ুষ্মান ভৱ। আৰু মোৰ ফিজটো ইয়াত দি যাব। হ'ব। কি হ'ব মোৰ এতিয়া? মোৰ গোটেই মানুহে হৈ গ'ল। গম পাইছোঁ। এয়া নতুন বোৱাৰী অহাৰে সুখ। আপোনাৰ কথাটো বুজিছোঁ মই। মানুহৰ যেতিয়া ভাল খবৰ বা আনন্দ হয়, মানুহৰ চকুৰ পৰা চকু পানী ওলায়েই। মোৰ কথাটো শুনিতো লওক। কওকচোন বাৰু। সৰু ল'ৰাটো কালি এজনী বোৱাৰী আনি সোমালে। খুব ভাল কথা। পিছে ছোৱালীজনী ধুনীয়া নে? কেনেকৈ ক'ম বাবা আপোনাক, মোৰ লাজৰ সীমা গোটেই নোহোৱা হৈ গৈছে। সেয়েহে ল'ৰাটোতকৈ 2-3 বছৰ ডাঙৰ হ'লেও কথা নাই, চলি যাব। আৰে বাবা, 2-3 বছৰ ডাঙৰ হ'লে একোৱেই কথা নাছিল, মই সিহঁতৰ বিয়া পাতি দিলোহেঁতেন। কিন্তু একেবাৰে 30 বছৰীয়া মাইকী লৈ আহিছে। আৰে সি সৰু ল'ৰা নেকি? সি ভালকৈ চাই আনিব নোৱাৰিলে নেকি? ভালকৈ যাইছিল, মোকো দেখুৱাইছিল, কিন্তু ল'ৰাটোৰ এড্ৰেছ খুজি যেতিয়া মাইকীজনীয়ে ইয়াত আহিলে, তেতিয়াহে দেখা পালো যে একেবাৰে বুঢ়ী মাইকী বাবা। লগতে 2টা পোৱালিও আছে। মোৰ গোটেই সন্মান নোহোৱা হৈ গ'ল বাবা। তো হেল্ল' হোৱাটছআপ গাইজ, যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰক, কমেণ্ট কৰক আৰু এই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু যদি আপোনাৰ ফ্ৰেণ্ড কোনোবা আছে যি ফেচবুকত ছোৱালী চাই থাকে, তেতিয়াহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰক।